ধনশ্ৰী ব্লক BSU গঠন কৰা হ'ল। এতিয়া বৰ্তমানৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPL চৰকাৰ, এই চৰকাৰখনে নতুন ইউথক যিদৰে ৰামটাঙন মাৰিছে বা যিধৰণে ঠগাই আছে, মিছা কথা কৈ, এইবিলাক এতিয়াৰ নতুন প্ৰজন্মই বুজি পাইছে, যাৰ বাবে নৱপ্ৰজন্ম এতিয়া দলে বলে BSU আহি নিউ ইউথক লগত লৈ কাম কৰিবলৈ দলে বলে ওলাই আহিছে। আৰু সেয়েহে আজি নতুন ইউথক লৈ পেলাই আজি ধনশ্ৰী ব্লক BSU গঠন কৰা হ'ল। এতিয়াৰ নতুন ইউথে বুজিব পাৰিছে যে বৰ্তমান বিটিচিত চলি থকা UPPL চৰকাৰখনে নতুন ইউথৰ বাবে একো এটা কাম কৰিব পৰা নাই, কোনো ধৰণৰ চাকৰি দিব পৰা নাই। তেওঁলোকে নিৰ্বাচনৰ সময়ত কৈছিল যে ঘৰে ঘৰে চাকৰি দিম, তেওঁলোকে বিভিন্ন প্ৰলোভন দিয়া কথা কৈছিল। তেওঁলোকে এতিয়া নিউ ইউথক লৈ একো কৰিব পৰা নাই। নৱপ্ৰজন্ম নিবনুৱা সমস্যা দেখিবলৈ পাইছে। সেয়েহে নৱপ্ৰজন্ম এতিয়া UPPLৰ সংগবান UPPLৰ হাত এৰি বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাত মজবুত কৰিবলৈ ওলাই আহিছে। আৰু BSU হওক বা আমাৰ দলত আহি তেওঁলোকে কাম কাজ কৰিবলৈ উৎসাহ মনেৰে তেওঁলোকে ওলাই আহিছে। এইটোৱে প্ৰমাণ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে BTCত 4টা ডিষ্ট্ৰিক্টৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত আমি সদায় দেখি আছোঁ দলে বলে নতুন ইউথ ষ্টুডেণ্টসকলে দলত যোগদান কৰিবলৈ ওলাই আহিছে। এইটোৱে প্ৰমাণ। তো ইয়াৰ পৰা এটা কথা আমি এতিয়া প্ৰমাণ পাইছোঁ বা দেখিবলৈ পাৰিছোঁ যে অহা দিনবোৰত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব মজবুত হ'বলৈ গৈ আছে। আৰু UPPL বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ অহা দিনবোৰত নাইকিয়া হ'বলৈ গৈ আছে। অহা নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPL চৰকাৰ নাইকিয়া হ'ব। আৰু পুনৰ BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হৈ BPF দল আকৌ চৰকাৰত আহিবলৈ তৎপৰ হৈছে। আৰু ৰাইজেও এতিয়া মতামত তেওঁলোকৰ দিবলৈ ধৰিছে যে আগৰ চৰকাৰখনে ভাল আছিল, এতিয়াৰ চৰকাৰ কাম কৰাত বিফল হৈছে, ভাল ফল তেওঁলোকে দেখাব পৰা নাই। সেয়েহে নতুন ইউথ ডাঙৰ বয়সস্থ সকলোৱে ওলাই আহিছে। তো যি নহওক আশাবাদী, আগন্তুক দিনত আমি নতুন ইউথে ভালদৰে আমি কাম কৰি যাম। আৰু আমাৰ যি সংগঠন হওক বা আমাৰ এই দলটো আমি মজবুত কৰিবলৈ ওলাই আহিম। আৰু ৰাইজৰ সমাজৰ BTCবাসী ৰাইজৰ আমি উন্নতিৰ হকে আমি মাত মাতি যাম, ৰাইজৰ আমি উন্নতিৰ হকে আমি কাম কৰি যাম। BTRआव मोनसे गोजोनथाव खौरां। BTRनि सदर सहर क'क्राझारनि जेडी र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्स। बे आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोर। 2024-25 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगोन। बे पेरामेडिक्सआव गावारि सोलोंथाइखौ थाखो 12नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा लानो हागोन। BTRनि सदर सहर क'क्राझारनि गोजोनपुरी एबा गांजेमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS भारत सेवक समाज डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि नैबे मबाइल नाम्बार 9395899391 86383914746 आव थोंजों सुलाद लाहरनो हागोन।